মহিলা আত্মসহায়ক গোটক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে গোসাইগাঁৱত 16টা মহিলা আত্মসহায়ক গোটক মিনি ৰাইচ মিল বিতৰণ। বিটিআৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ উদ্যোগত আজি কোকৰাঝাৰ জিলাৰ 1 নং গোসাইগাঁও বিধানসভা সমষ্টিৰ মুঠ 16টাকৈ মহিলা আত্মসহায়ক গোটৰ মাজত বিদ্যুৎ চালিত মিনি ৰাইচ মিল আৰু বৈদ্যুতিক মটৰ বিতৰণ কৰা হয়। গোসাইগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয় প্ৰশিক্ষণ কেন্দ্ৰত আজি আগবেলা আয়োজিত কাৰ্যসূচীত বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি আত্মসহায়ক গোটসমূহৰ মাজত ৰাইচ মিলসমূহ বিতৰণ কৰি বিটিআৰ চৰকাৰে মহিলাসকলক আৰ্থিক আৰু সামাজিকভাৱে শক্তিশালী তথা স্বাৱলম্বী কৰাৰ উদ্দেশ্যে বিভিন্ন আঁচনিৰ মাধ্যমেৰে কাম কাজ কৰি থকাৰ কথা অৱগত কৰে। উক্ত আঁচনিসমূহৰে অংশ হিচাপে আজি গোসাইগাঁৱৰ নিৰ্বাচিত 16টাকৈ মহিলা আত্মসহায়ক গোটক মিনি ৰাইচ মিল প্ৰদান কৰা হৈছে বুলি তেওঁ সতৰি কৰে। কাৰ্যসূচীত বিধায়ক জিৰণ বসুমতাৰী, কাৰ্যবাহী সদস্য উইলছন হাজদাৰ লগতে UPPL দলৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী তথা বহুসংখ্যক মহিলা আত্মসহায়ক গোটৰ সদস্য উপস্থিত থাকে। গোসাইগাঁৱৰ পৰা শংকৰ চৌধুৰীৰ ৰিপৰ্ট, আছাম প্ৰকাশ। আজি PNRD ডিপাৰ্টমেণ্টৰ প্ৰচেষ্টা আৰু গোসাইগাঁও খণ্ড উন্নয়ন কাৰ্যালয়ৰ আয়োজনত আমাৰ চেল্ফ হেল্প গ্ৰুপবিলাকক ইলেক্ট্ৰিকেল ৰাইচ মিল ডিষ্ট্ৰিবিউটৰ এটা কাৰ্যসূচী লয়। বিটিআৰ চৰকাৰে মহিলাসকলক আৰ্থিকভাৱে আৰু সামাজিকভাৱে শক্তিশালী কৰাৰ কাৰণে বিভিন্ন আঁচনি দিছে আৰু ইয়াৰে আঁচনি হিচাপে এটা অংশ হিচাপে আমি আজি চেল্ফ হেল্প গ্ৰুপবিলাকক ৰাইচ মিল মিনি ৰাইচ মিল আমি ডিষ্ট্ৰিবিউট কৰিছোঁ। আচলতে এবছৰ আগতে কাৰ্যসূচী সম্পন্ন কৰা হৈছিলে মাত্ৰ গোসাইগাঁও ব্লকৰ আন্দোলন আমাৰ মেডিকেলৰ তালিকা মনত খেলি মেলি আৰু সেইখিনি শুদ্ধ কৰি যাওঁতে যথেষ্ট সময় হ'ল আৰু আজিহে নিশ্চিত কৰিব পাৰিছোঁ। আজি ইয়াত 16টা চাৰ্ভিচবিলাকক উপযুক্ত ৰাইচ মিল দিয়া হ'ল আৰু এই ৰাইচ মিল আচলতে তেওঁলোকে ব্যৱসায়িক দিশত যাতে ব্যৱহাৰ কৰে সেই উদ্দেশ্যে আগবাঢ়ি দিয়া হৈছে। যিহেতু আমাৰ গাঁওবিলাকত এতিয়াও পিঠা খুন্দা বা আমাৰ পিঠাগুড়ি খুন্দা, আটা খুন্দা তেনেকুৱা কামবিলাক চলি থাকে পিঠা পনা বনাবৰ কাৰণে আৰু কি খুন্দা কিবা যিহেতু আমি বেলেগক হ'লেও ভাড়া দিহে খুন্দিব লগা হয়। কাৰণ চেল্ফ হেল্প গ্ৰুপৰ যিটো সদস্য আমাৰ দেওগৰাকী যিহেতু মহিলা এটা চেল্ফ হেল্প গ্ৰুপত তেওঁলোকে নিজৰ খুন্দিলেও বা বেলেগৰ পৰা খুন্দিলেও ভাড়া হিচাপে ল'ব লাগে আৰু এই পইচাখিনি তেওঁলোকে চেল্ফ হেল্প গ্ৰুপৰ তেওঁলোকে পুঁজি জমা কৰিব আৰু সেইখিনি ব্যৱসায়ী দৃষ্টিগোচৰে তেওঁলোকে কৰি তেতিয়াহ'লে তেওঁলোকৰ চেল্ফ হেল্প গ্ৰুপৰ পুঁজি বাঢ়ি যাব আৰু সেইটো এটা ইনকাম চ'ৰ্চ হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু ইনকাম চ'ৰ্চ হিচাপে ব্যৱহাৰ কৰক বুলি আমি দিছোঁ। যিহেতু বৰ্তমান সময় বৰ জটিল সময়, আমাৰ পৰিয়ালৰ খৰচ বাঢ়িছে, বস্তুৰ দাম বাঢ়িছে, পৰিয়ালৰ অকল পুৰুষৰ উপাৰ্জনত পৰিয়াল এটা চলাটো সম্ভৱপৰ নহয় আৰু চাকৰি কৰা পৰিয়ালে যেনে তেনে চলিব পাৰে কিন্তু আমাৰ চাকৰি যিহেতু চব পৰিয়ালে পাব নোৱাৰে, পোৱাটো সম্ভৱপৰ নহয়। সেইকাৰণে আমাৰ মহিলাসকলে পুৰুষৰ উপাৰ্জনৰ লগতে মহিলাসকলে যিটো উপাৰ্জন কৰিব পাৰে সেইকাৰণে এই ব্যৱস্থাখিনি আমি মহিলাসকলক আৰ্থিক দিশত সবল কৰাৰ কাৰণে স্বনিৰ্ভৰশীল হ'বৰ কাৰণে আমি ব্যৱস্থাবিলাক দিছোঁ। আমি এতিয়ালৈকে আমাৰ চেল্ফ হেল্প গ্ৰুপবিলাকক 25,000 টকাকৈ দিলোঁ, গতিকে 9,000টা চেল্ফ হেল্প গ্ৰুপ আমি দিলোঁ এতিয়ালৈকে আৰু এইবছৰ দিয়াৰ কথা চিন্তা কৰি আছোঁ, ব্যৱস্থা কৰি আছোঁ আৰু যিসকল চেল্ফ হেল্প গ্ৰুপে এই 25,000 টকাৰ স্কিমবিলাক পোৱা নাই সেইবিলাকো আমি মিনি ৰাইচ দিছোঁ, তেনেকৈ দিছোঁ আৰু আমি বিটিআৰ অঞ্চলত প্ৰায় 1,000 পিচ তেনেকৈ ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু এটা সমষ্টিত ওপৰত 4টা তেনেকৈ দিছোঁ। আজি গোসাইগাঁও ব্লকত 2-3টামান তেনেকুৱা সমষ্টি আছে সেইকাৰণে দিয়া হৈছে আৰু তাৰে অংশ হিচাপে আজি 16টা 16টা আৰু অহা দিনত আমি তেনেকৈ ব্যৱস্থা কৰিম আৰু
এই আঁচনিৰ জৰিয়তে আমি মহিলাসকলক আৰ্থিক সবল কৰাৰ এটা প্ৰচেষ্টাৰে কাম কৰি আছোঁ আৰু মই ভাবোঁ আমাৰ মহিলাসকলে ইয়াত সদব্যৱহাৰ কৰিলে আমাৰ মহিলাসকল আৰ্থিকভাৱে যথেষ্ট সবল হ'ব পাৰিব আৰু নিজৰ পৰিয়ালক সহায় কৰিব পাৰিব।